স্কিনটো কেনেকুৱা যত্ন লওঁ মানে টেক কেয়াৰ কৰোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। হেল্ল' গাইজ, আপোনালোকক সকলোৱে জোনালী ইউনিক ভিডিঅ'ত মই স্বাগতম জনাইছোঁ। আপোনালোকৰ মৰমৰ জোনালী গাইজ, আপোনালোকক বহুত দিনৰ পিছত মই ব্লগ আপলোড দি আছোঁ, ব্লগ ভিডিঅ'। আপোনালোকে ইমান মোৰ চেনেলটো অপেক্ষা কৰি থাকে, কিন্তু মই দিব পৰা নাই। আপোনালোকৰ কাৰণে মই ক্ষমা কৰিছোঁ, কিন্তু আজিৰ পৰা কণ্টিনিউৱাছ ব্লগ আপোনালোকে মোৰ চেনেলটো চাই যাব। গাইজ, আজিৰ ব্লগটো হ'ল মই মোৰ স্কিনটো কেনেকুৱা যত্ন লওঁ মানে টেক কেয়াৰ কৰোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ত' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মই কিছুমান টিপছ দিম মানে চেহেৰাটো কেনেকুৱা গ্ল' কৰিব পাৰে তাৰ অকণমান কিছুমান টিপছ দিম। ভিডিঅ'টো আপোনালোকে চাব, স্কিপ নকৰিব দেই। ত' গাইজ, আপোনালোকে জানে গৰম দিনত আমাৰ স্কিনটো বহুত মানে স্ৱেটিং কৰে, মানে পূৰা ঘামি বেয়া হৈ গৈছে স্কিনটো। ফাৰ্ষ্ট মই যেতিয়াই ৰাতিপুৱা শুই উঠোঁ মই ঠাণ্ডা পানী দি ফেচটো ৱাশ্ব কৰি লওঁ। তাৰপিছতে আইচ কিউব লওঁ, আইচ কিউব লগাই বৰফটো মানে ফ্ৰিজত সোমাই থৈ আইচ বনাই পূৰা লগাওঁ আৰু যাতে স্কিনটো গ্ল'ত হেল্প কৰে, লগতে একনি ডাৰ্ক স্পটো হেল্প কৰে। এনেকৈ মোৰ স্কিনটো অকণমান ঠিক কৰি আছোঁ, আপোনালোকে দেখি গৈছে। মই এতিয়া কেনেকুৱা ট'নাৰ বনাওঁ ৰাইচেদি মানে চাউল দি মই কেনেকুৱা ফেচ ট'নাৰ বনাওঁ আপোনালোকক দেখাইছোঁ। আপোনালোকক এটা টিপ দিওঁ যে ৰাতি হোৱাৰ আগত আপোনালোকৰ ফেচটোত ভিটামিন ই কেপচুল এটা ড্ৰপ লগাই পিনি ৰাইচটো লগাই দিলে মানে স্কিনটো বহুত গ্ল' হয়, একদম মানে বহুত গ্ল' হয়। এইটো ট্ৰাই কৰিব পাৰে। টিপটো হ'ল যে মই মোৰ ডেণ্ড্ৰফ মানে উঠি হ'লে মই কি কৰোঁ মানে ইউটিউবৰ পৰা এটা ভিডিঅ'ত দেখিলোঁ যে হ'ব পাৰে, তেতিয়া মই দেখিলোঁ যে নেমু ৰসটো এটা ট'নাৰ বটলত ভৰাই মাথাত লগালে মানে বহুত প্ৰমাণ পাব বুলি মই এনেই জাষ্ট ট্ৰাই কৰি চাইছিলোঁ। কিন্তু সঁচাকৈ মোৰ চুলিটো বহুত প্ৰমাণ হ'ল, বহুত ডেণ্ড্ৰফ কমিছে, মানে উঠি কমিছে। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে দেই। গাইজ, এইটোৱে আছিলে মোৰ ফালৰ পৰা আপোনালোকৰ কাৰণে মই কেনেকুৱা মোৰ স্কিনটো যত্ন লওঁ মানে স্কিনটো কেয়াৰ কৰোঁ চামাৰত। হোম ৰেমেডিটো ট্ৰাই কৰি চাব পাৰে আৰু যদি প্ৰমাণ পায় মোক কমেণ্টত পিন কৰি জনাব। আজিলৈকে মানে বাই বাই।